তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি লোৱা যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে সদায় আমি অষ্টম শ্ৰেণীৰ অংকুৰণ নামৰ কিতাপখনৰ পৰা জাগা জননীৰ সন্তান কবিতাটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। কবিতাটোৰ ৩ নম্বৰৰ ফাৰ্ষ্ট প্ৰশ্নোত্তৰটো দিছে যে কবিয়ে কাক জাগি উঠিবলৈ কৈছে। ইয়াৰ উত্তৰ হ'ব কবিয়ে জননীৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে। কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। এতিয়া আমাক ৩ নম্বৰৰ শটো দিছে যে দুৰ্যোগ অভিযান বুলিলে কি বুজা। ইয়াৰ উত্তৰ হ'ব মৃত্যু নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকে দুৰ্যোগ অভিযান বুলি বুজাইছে। মই আৰু এবাৰ কৈ দিছোঁ, মৃত্যু ভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকে দুৰ্যোগ অভিযান বুলি বুজাইছে। এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে যে দুৰ্যোগ অভিযানেৰে কি কৰিবলৈ কৈছে। ইয়াৰ উত্তৰ হ'ব দুৰ্যোগ অভিযানেৰে মাতৃভূমিৰ সন্তান ৰক্ষা তথা বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে। মই আৰু এবাৰ কৈ দিছোঁ, দুৰ্যোগ অভিযানেৰে মাতৃভূমিৰ সন্তান ৰক্ষা তথা বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে। এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে যে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰ হ'ব জননীৰ সন্তানক কৰ্মহীনতা অথবা কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। মই আৰু এবাৰ কৈ দিছোঁ, জননীৰ সন্তানক কৰ্মহীনতা অথবা কাপুৰুষতাই দুৰ্বল কৰাৰ। এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে যে তথাপিও নাই ভয় বুলি কিয় কৈছে। তথাপিও নাই ভয় বুলি এই কাৰণেই কৈছে যে জননীৰ সন্তান সকলক দুৰ্মত বীৰ অজেয় নৱজোৱান তেওঁলোক শক্তিমান দুৰ্নিবাৰ
মই আৰু এবাৰ কৈ দিছোঁ, তথাপিও নাই ভয় বুলি এই কাৰণেই কৈছে যে জননীৰ সন্তানসকলক দুৰ্মদ বীৰ অজেয় নৱজোৱান তেওঁলোক শক্তিমান আৰু দুৰ্নিবাস। এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে যে কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰ হ'ব অজেয় নৱজোৱান সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। মই আৰু এবাৰ কৈ দিছোঁ, অজেয় নৱজোৱান সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে যে আপোন পহৰা বিলক কি বুলি আখ্যা দিছে। ইয়াৰ উত্তৰ হ'ব আপোন পাহৰা বীৰক অজেয় নৱজোৱান বুলি আখ্যা দিছে। আমি আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে জয় আই অসম।